ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ। এইখিনি কিন্তু এটা উঠি অহা প্ৰজন্মৰ এটা খেলৰ পৰিৱেশ দিছে উৎসাহ পাইছে। চব ভাই কোন জিকিব? ডিব্ৰুগড়ে জিকিব যেনে লাগিছে। এলেন ভাই কোন জিকিব? নাজানিছোঁ যে কোন জিকিব। কনফিউজ হৈ আছে। শদিয়া আজিকালি ৰিং এটাৰ বাট আৰু তাতে এটা ৰাজকীয় আয়োজন। কি ৰাজকীয় সেই আয়োজন তাকেই দেখুৱাবলৈ আমি আহিছোঁ। তিনিজন আহিছোঁ, আমি দুজন, এইফালে আমাৰ গগৈদেউ আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। টিপছ চাকিৰ এটা নতুন ভিডিঅ' কেনে পালে জনাব, লাইক শ্বেয়াৰ কৰিব। ব'লক আগলৈ গৈ থাকোঁ। এতিয়া আমি শদিয়া দলঙত উঠিবলৈ লৈছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰ আহি উপস্থিত হলোহি সৎফুলৰ দেশ শদিয়া। সোণাৰীৰ পৰা আহি আমি উপস্থিত হলোহি শদিয়াত আৰু এটা বৃহৎ আয়োজন। সেই আয়োজন কি আপোনালোকক যিহেতু আমি অলপ ছাছপেন্সত ৰাখিছিলোঁ, আহক মোৰ লগত চুকাফা কাপ 2022 টাই আহোম যুৱ পৰিষদ অসম, টাইপাৰ শদিয়া মহকুমা সমিতি, চুকাফা চাউলুং চুকাফা বহুমুখী কল্যাণ সমিতি লগতে এই দুটা আচলতে অনুষ্ঠানৰ যৌথ উদ্যোগত এইদৰে অনুষ্ঠিত কৰিছে। আৰু ইয়াত ডাঙৰীয়াৰ সোঁৱৰণিত আমি জাতীয় সংগীতটো পৰিৱেশন কৰাৰ পিছতেই শদিয়াৰ বাকৰিত আচলতে ফুটবলৰ জ্বৰত আক্ৰান্ত শদিয়াবাসী আৰু খেলখন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত এইদৰে চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ টাইপাৰ কৰ্মকৰ্তাসকল আগুৱাই আহিছে আৰু তেওঁলোকে কাৰ্যসূচীটো সম্পন্ন কৰিছে। দ্বিতীয় বৰ্ষৰ বাবে এই অনুষ্ঠানটি দ্বিতীয়বাৰৰ বাবে আচলতে এই চুকাফা কাপ ফুটবল প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে। উপস্থিত থকা সন্মানীয় বিধায়ক মহোদয়ৰ লগতে টাই আহোম মানুহ কেৱল এয়া শদিয়াৰ সৎফুলৰ দেশত। Break the wall, defy, right out, left out, for football. ফুলৰ দেশলৈ আহিলোঁ সুদূৰ সোণাৰীৰ পৰা আৰু তাতে আহি লগ পালোঁ এলেন দুৱাৰা। সদায় লগ পাই থাকোঁ, ভাল লাগিলে লগ পাই। এই খেলখন চাব লাগিছে নাই? এতিয়া দুবছৰ নাই প্ৰথমবাৰ আহিছোঁ, জীৱনৰ প্ৰথমবাৰ সৎফুলৰ দেশত আহি ফুটবল খেল চাইছোঁ। ভাল লাগিলে, খুব ভাল লাগিলে। আৰু এইফালে দাদাও চেনেল এটা আছে, টিপ চাকি নজ্বলে বুলি গানো আছে। আৰু এইফালে দাদাও চেনেলটো জ্বলে কিন্তু চাব, ধুনীয়া ভিডিঅ' দি থাকে, সদায় চাই থাকিব, মৰম দি যাব, ছাবস্ক্ৰাইব কৰিব, লাইক যদি কৰা নাই কৰি থাকিব আৰু এইবোৰ ছাবস্ক্ৰাইব কৰি আগবঢ়াত সহায় কৰিব। তাকে লগ পাই বহুত ভাল লাগিলে। আকৌ কেতিয়াবা লগ পাম, আমাৰ চৰাইদেউ যাব লাগিব কিন্তু। যাম। আমি ফোন নাম্বাৰ ল'ম এতিয়া, চৰাইদেউলৈ নিমন্ত্ৰণ জনাইছোঁ। নিশ্চয় যাম। ঠিক আছে। খেল চাই থকাৰ মাজতে লগ পালোঁ তোমাৰ সৌৰভ কায়ে। নমস্কাৰ। আচলতে লগ পাম বুলি ভবা নাছিলোঁ, আহিলোঁ আমি বিমানটোৰ পৰা চাবলৈ, এওঁলোকৰ অহা দেখিলোঁ। নিমন্ত্ৰণ এতিয়া কিন্তু চৰাইদেউলৈ যাব লাগিব। যাম নিশ্চয় এই নতুন বছৰতে যাব গোটেইকেইজন দেই একেলগে। এটা মানটোৱে এই এলেনৰ নাম্বাৰ ল'লোঁ মই, গোটেইকেইজন যাব লাগিব। লগ পাম। ঠিক আছে। আৰু ধুনীয়া ভিডিঅ' বনাই চাই থাকিব আপোনালোকে, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কৰি দিব আকৌ দেই। তেতিয়াই ভাল লাগে, তেতিয়া উৎসাহ পায়। হয়। মেইন কথা। আৰু আজি অহা মেইন কাৰণটো হ'ল ইয়াত এখন
খেল অনুষ্ঠিত কৰা হৈছে আৰু চুকাফা কাপ আৰু টাই আহোম যুৱ পৰিষদে অনুষ্ঠিত কৰিছে আৰু খুব ভাল হৈছে খেলখন। এনেকুৱা খেল যাতে গোটেই অসমতে যাতে পাতে তাকে আশা কৰোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা খেল হৈ থাকক আৰু আমাৰ নৱপ্ৰজন্মই যাতে এই খেলৰ প্ৰতি আকৰ্ষণ হ'ব লাগে আৰু আকৰ্ষণ হোৱাকৈ কিন্তু খেলখন পাতিছে। আজি সিহঁতে দেখিছে কালি সিহঁতে খেলিব, সেইটো আমাৰ ভৱিষ্যত। ইয়াৰ পৰাই এদিন ওলাব আগতেই এজন প্লেয়াৰ আজি ISL খেলিবগৈ, ৱৰ্ল্ড কাপত খেলিব, ইণ্ডিয়া হৈ খেলিব। সেইটোৱে লাগে, এনেকুৱা এখন প্লেটফৰ্ম লাগিব, তেতিয়াহে হ'ব, হয় নাই? খেলপথাৰ সাৰ্থক হ'ব সেইখিনি। ঠিকেই। আৰু চবচে ডাঙৰ কথা, যদি আপুনি খেলি একো হ'ব নোৱাৰিলে অন্ততঃ আপোনাৰ স্বাস্থ্যটো ভাল হৈ থাকিব। ঠিক, এইটো ঠিক কথা ক'লে। চুকাফা কাপ ফুটবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি তেওঁলোকে এখনি স্মৃতিগ্ৰন্থ এতিয়া উন্মোচন কৰিবলৈ আগবাঢ়িছে আৰু টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে। ইয়াত দেখা পোৱা এটা ভাল কথা হ'ল যে নতুনসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই খেলখনে। আচলতে খেল এখন পাতিলে দেখা যায় যে এনেকৈ নতুনসকলক আচলতে উলিয়াই আনিব লাগে আৰু এইখন খেল এইফালে চলি আছে, আমি দেখাই আছোঁ আৰু এইফালে নতুন আমাৰ ভাইটিসকলক উলিয়াই আনিছে। তোমালোকে ফুটবল খেলা নাই? খেলা। আজি কেনেকুৱা লাগিলে চাই? পিছত আকৌ এনেকৈ খেলিব লাগিব ন? আচলতে এইখিনিয়ে ভাল লগা কথা যে নতুনখিনিক আমি আচলতে আগবঢ়াই আনিব লাগিব, উলিয়াই আনিব লাগিব, তেতিয়াহে আচলতে খেল এখন পতাৰ সাৰ্থকতা থাকে। আকৌ যেতিয়া আমি খেল চাবলৈ আহিম তেতিয়া তোমালোকৰ খেল চাব লাগিব ন? ডাঙৰ হ'লে কিহত পঢ়া? বঢ়িয়া। মানুহ ইয়াত এটা মাষ্টৰক লগ পাইছোঁ, ভাল লগা কথাটো কি গম পাইনে? খেলটো বহুতে পাতি থাকে, এই সৰু সৰু যিখিনি ল'ৰা ছোৱালী এইখিনি কিন্তু এটা উঠি অহা প্ৰজন্ম এটা খেলৰ পৰিৱেশ দিছে, উৎসাহ পাইছে। মই দেখিছোঁ এইটো বহুত মানে সৰু এইসকল চাওক, এইসকল ভৱিষ্যতৰ খেলুৱৈ। আচলতে খেলখন পাতিলে নহ'ব, খেলে এক আদৰ্শ দিব লাগিব, হয় নাই? গতিকে সেয়ে ভাল লাগিছে। আমি যিহেতু ক'লোঁ যে খেলখন অনুষ্ঠিত কৰিছে টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। খেলখন 2 বছৰ হৈছে ন? আগত মানে প্ৰতি বছৰে অনুষ্ঠিত কৰে। কৰোণাৰ কাৰণে আচলতে খেলখন স্তব্ধ হৈ গৈছিলে, আকৌ এতিয়া আৰু লগত আছে আমাৰ সম্পাদক টাই আহোম যুৱ পৰিষদৰ ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই ককাইদেউ। এখেতসকলৰ নেতৃত্বত আচলতে কেন্দ্ৰীয় সমিতিৰ উদ্যোগ আৰু মহকুমা সমিতিৰ সহযোগ আৰু লগতে আচলতে গোটেই টাই আহোম যুৱ পৰিষদৰ সমূহ সদস্য ইয়াত জড়িত হৈ খুব আন্তৰিকতাৰে পাতে আৰু তাৰ প্ৰমাণ হিচাপে সন্মুখলৈ মই দেখাইছোঁ এই ট্ৰফিকেইটা চাওক। ইমান বৃহৎ কলেবৰ ট্ৰফি, এটা ভাল প্ৰাইজ মনি দিছে আৰু খেলৰ এটা পৰিৱেশ দিছে। খেল পাতিলেই নহ'ব, আচলতে কণ বহু ছাত্ৰ ছাত্ৰীক মই দেখিছোঁ আচলতে নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইটোৱেই যোগাত্মক কথা। খেলখন অনুষ্ঠিত হোৱাৰে পৰা অসমীয়াত খুব ধুনীয়াকৈ এংকৰিং কৰি আছে। সাধাৰণতে এই খেলবোৰ দেখা যায় যে হিন্দী বা ইংৰাজীত এংকৰিং কৰা হয়, ইয়াত কিন্তু তেখেতে অসমীয়াত মাতৃভাষাত খুব সুন্দৰকৈ দৰ্শকে ভাল লগাকৈ মনোগ্ৰাহীকৈ তেখেতে এংকৰিং কৰি আছে। বল পাইছে তেখেতৰ জিতুৰাৰ বল খেলিছে, বল পালে ডিব্ৰুগড় দলৰ চব ভাই কোন জিকিব? ডিব্ৰুগড়ে জিকিব যেন লাগিছে। এলেন ভাই কোন জিকিব? নাজানিছোঁ যে কোন জিকিব, কনফিউজ হৈ আছে। ডিব্ৰুগড় দল ফুটবলৰ জ্বৰত আক্ৰান্ত হৈ আছিল সমগ্ৰ শদিয়াবাসী। হঠফুলৰ দেশত আমি উপস্থিত আছোঁ আৰু এই হঠফুলৰ দেশ শদিয়া ফুটবলৰ জ্বৰত আক্ৰান্ত। এইদৰে আবাল বৃদ্ধ বনিতাৰ লগতে কণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে ফুটবল খেলৰ ইয়াত আজি উপভোগ কৰিলে। এখন উত্তেজনাপূৰ্ণ ফুটবল খেল অনুষ্ঠিত হৈ গ'ল আৰু ডিব্ৰুগড় দলটিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁলোকে এটা ট্ৰফিৰ লগতে 1 লাখ টকাকৈ নগদ ধন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা খেলখনৰ পজিটিভ কথাটো, যোগাত্মক কথাটো হ'ল এইসকল কণ ছাত্ৰ ছাত্ৰীক এই খেলখনত ইনভলভ কৰিছে, তেওঁলোককো জড়িত কৰাইছে। আচলতে ভৱিষ্যত দিনত এইসকল ছাত্ৰ ছাত্ৰীয়ে এদিন এজন ভাল খেলুৱৈ হিচাপে গঢ় দিব পাৰিব। এইটো এটা যোগাত্মক কথা। দিয়া হুইসেল ফাই ফাই ফুটবল দেখা বুঢ়া ল'ৰা কথা নাই ৰাইট আউট লেফ্ট আউট
forward, break the wall, defend the heart. Bijuli gotir toda eta. Football, football. Tava